हम फर्स्ट बटालियन एनडीआरएफ से ताल्लुकात रखते हैं और आज ये एक डेमो मॉक ड्रिल का आयोजन यहाँ किया गया है असडमा और यहाँ तामुलपुर डीसी सर के योगदान से यहाँ आज हम सब एकत्रित हुए हैं, जिसमें 29 तारीख को अक्टूबर की 41 स्कूल्स में एक डेमोस्ट्रेशन दिया जाएगा अर्थक्वेक के ऊपर। तो आज यहाँ पे एसडीआरएफ, एनडीआरएफ, फायर सर्विसेज और बाकी डिपार्टमेंट्स एक जॉइंट मॉक ड्रिल डेमो दे रहे हैं, जिसमें स्कूल स्टाफ और टीचर्स और स्टूडेंट्स को सेंसिटाइज़ किया जा सके कि अर्थक्वेक आने पे वो किस तरह से अपना प्रदर्शन करेंगे, हर एक की क्या रोल रिस्पॉन्सिबिलिटी रहेगी। तो इसीलिए आज का ये आयोजन हमारा अभी चल रहा है, जिसमें सक्सेसफुल अगर रहेंगे तो भविष्य में हम बच्चों को और टीचर्स को जागरूक कर पाएंगे, ताकि वो टाइम टू टाइम मॉक ड्रिल ऐसे कोई आपदा आने पर सबको अपना अपना रोल टास्क अदा कर सकें। धन्यवाद। ইয়াত বিশেষকৈ এইটো এটা আমাৰ প্ৰস্তুতি পৰ্যায়ৰ প্ৰগ্ৰেম হয়। অহা 29 তাৰিখে যিটো গ্ৰেট আছাম স্কুল চেকআউট প্ৰগ্ৰেম আছে, গোটেই অসমতে সমগ্ৰ অসমতে 1900 বিদ্যালয়তকৈ বেছি বিদ্যালয়ত আমি এইটো কৰিব লোৱা হৈছে আৰু অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা ইয়াত পদক্ষেপ লোৱা হৈছে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত লগ লাগি আৰু তাৰ লগতে সংগতি ৰাখি আমাৰ তামুলপুৰ জিলাতো 41খন বিদ্যালয় ইয়াত সিলেক্ট কৰা হৈছে, মনোনীত কৰিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। এই 41খন বিদ্যালয়ত 29 তাৰিখে আমাৰ যিটো মেইন মক ড্ৰিল প্ৰগ্ৰেমটো হ'ব আৰু তাৰ লগত সংগতি ৰাখি আজি ইয়াত আমি সকলো আমাৰ বিদ্যালয়ৰ যিমানসকল আছে, বিশেষকৈ তামুলপুৰ আমাৰ ৰাজহ চক্ৰৰ ভিতৰত যিমানখিনি বিদ্যালয় আছে তেওঁলোকৰ হেডমাষ্টাৰ, CRC আৰু আমাৰ ফ'কেল পইণ্ট টিচাৰ আছে আৰু লগতে ভলণ্টিয়াৰ আছে প্ৰতিখন স্কুলৰ কাৰণে। সকলোকে ইয়াত একগোট কৰি ষ্টুডেণ্টৰ সৈতে আমি গোটেই পৰিৱেশটো দেখাইছোঁ, কেনেকৈ তেওঁলোকে গৈ স্কুলত একেই বিষয়টো একেই ধৰণে কৰিব। আৰু ইয়াৰ পেৰেলেলি একেলগে আমাৰ গৌৰেশ্বৰ চাৰ্কুলতো হৈ আছে, তাতো কৰি আছে গৌৰেশ্বৰ গাৰ্লছ হাইস্কুলত একেই ধৰণেই চলি আছে প্ৰগ্ৰেম, তাতো সকলো লগ লাগিছে। তাত গৌৰেশ্বৰ ৰাজহ চক্ৰৰ যিসকল স্কুলৰ বিষয়া আৰু ভলণ্টিয়াৰ আছে সকলো এনেকৈ আমি এইখিনি কৰিছোঁ। আৰু ইয়াত মেইন ডেমো এটা হৈছে আমাৰ অ'পেন এৰিয়াত সকলোকে দেখাইছে ষ্টুডেণ্টক কি কৰিব লাগিব। তাৰপিছত আমি ক্লাছত এটা ড্ৰিল কৰিম। এতিয়া এই ড্ৰিলৰ পিছত একেখিনি কামকে আকৌ তেওঁলোকে ইয়াত নিজৰ স্কুলত কৰিব পাৰিব।